হয় নমস্কাৰ স্যাৰ মই অলপ এক্সামৰ বিষয়ে জানিব বিচাৰিছো মানে ৰুটিনখন আপোনালোকৰ ৱেবছাইটতে নাপাম জানো কি ক'লা? এক্সামৰ যোনখন ৰুটিন আপোনালোকৰ পৰীক্ষাটো আপোনালোকে হ'ব বুলিয়ে কৈছে এতিয়ালৈকে এই ৰুটিনখন আপোনালোকৰ ৱেবছাইটত নাই যে ৱেবছাইটত নাই নেকি? এইটো কিবা ৰিপেয়াৰিং কৰি আছে নেকি? স্কুলৰ কলেজত পাবা নেকি? নাই মানে হ'ল কেইদিনমান তেনেকে বিচাৰি আছো স্কুলত বাৰু হ'ব নে আপোনালোকৰ ৱেবছাইটতো থাকিব লাগে ন এইটো এটা মইতো নাজানো ৰবা, মই এইটো চোৱা নাই, কিন্তু ৱেবছাইটটো দি দিছো আমি গন্তব্যটো। 2020 চনৰ ৰুটিন ওলাই আছে তেনেকে ৱেবছাইটত নিদিলে মানুহে এতিয়া ষ্টুডেণ্টে পৰীক্ষা নহয় বুলি ভাবিব কাৰণ ৰুটিনখনে নাই আপোনালোকৰ ৱেবছাইটত ঠিকেই কৈছে, সেইটো হয়। হয় আপুনি কি কৰিব বিচাৰিব নাই আপুনি অলপ জনাওকচোন ইয়াৰ বিষয়ে ছাৰ মানে তুমি কোনখন স্কুলৰ নেকি? নাই মই স্কুলৰ বুলি কথাটো সোধা নাই মানে মই গোটেই ষ্টুডেণ্টখিনিৰ কাৰণে সুধিছো ছাৰ বুজিছো, ৱেবছাইটত পাব লাগে দেখোন, পোৱা নাই নেকি? নাই আপুনি লাগিলে চাব পাৰে আপুনি স্কুলবিলাকত পঠিয়াই দিছো, স্কুলবিলাকৰ যিবিলাক ৱেবছাইট আছে আমি চবতে পঠিয়াই দিছো। নাই ছাৰ আমাৰ তেনেকুৱা স্কুল নাই, আমাৰ স্কুলৰ নিজৰ ৱেবছাইট নাই ছাৰ, আমি আপোনালোকৰ ৱেবছাইটতে চাই থাকো তোমালোকৰ স্কুলত যোৱা নাই বাৰু? নাই স্কুলৰ কথাটো নাই আপোনালোকৰ ৰিপেয়াৰ কৰি আছে ৱেবছাইটটো, এই দুদিন ৰবা এইটো ওলাই যাব। ছাৰ আকৌ একেটা তাৰিখতে ওলাব চাগে নে চেঞ্জ হ'ব? সেইটোৱে ক'ব নোৱাৰা, একেটাতে ওলাব। ছাৰ পৰীক্ষালেতো বেছি দিন নাই এতিয়া এনেদৰে পৰীক্ষা হয় নহয় ঠিক নাই মানে সেইটো মানে এনেনো কিয় সুধি থাকা বাবা, পৰীক্ষাটো আমাৰ ফালৰ পৰাতো আমি পাতিম বুলি আমাৰ অলৰেডি ৰুটিন আজিৰ 2 মাহৰ আগতেই দিছো। ৰুটিনখন নাই কাৰণে নোৱাৰো দিয়াচোন। নহয় মানে এইটো কাৰণে দিছিলো চাওক আজিকালি কিমান ফেক নিউজ এতিয়া ওলাই আছে ধৰক তেনে কিমান ফেক নিউজ ওলাই থাকে যদি আপোনালোকৰ ৱেবছাইটতে যদি ৰুটিনখন নাপাওঁ তেনেকে মানে কি কৰিম এতিয়া আমি ষ্টুডেণ্টবোৰে হেল্ল' ছাৰ হেল্ল' ছাৰ শুনিছেনে বাৰু হয় মাতটো নুশুনা হৈ গৈছিল কাৰণে আকৌ কৰিলো মানে আমি এতিয়া কি কৰিম আপুনি ফাইনেল ডিচিশ্যন এটা দিছে মানে ৰুটিনখন ক'ত পাম বাৰু স্কুলত পাবা, তুমি স্কুললৈকে যোৱা, যিখন স্কুলত পঢ়িছা নহয় ক'ৰবাত হয় এই স্কুলত যোন স্কুলত গৈছে তাতে পাবা, তালৈ যোৱা। মানে এইটো আপোনালোকৰ ৱেবছাইট নহয় নি বাৰু নে হয় নাজানো, যিখন স্কুলত আছে তুমি স্কুলৰ পৰা পৰীক্ষা দিছা সেই স্কুলখনলৈ যোৱা, ৰুটিনখন লৈ লোৱা। ঠিক আছে থেংক ইউ পেপাৰ আছে।